এইটো নিজৰ কাৰণে খুব এটা ভাল খবৰ আৰু এই ভাল খবৰ আনি দিয়াৰ কাৰণে আজি আমাৰ মাজত আহি পাইছিল আমাৰ বিটিআৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াদেৱ। গতিকে তেখেতক আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, ৰাইজৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে সময় উলিয়াই পেলাই আমাক দেখা দি পেলাই মুকলি কৰিলে। আশা কৰিছোঁ এই মুকলিয়ে হয়তো আগলৈ ভালকৈ চলি যাব। আমাৰ তাৰ লগত আছে হেল্থৰিয়াম অৰুপ কুমাৰ ডাঙৰীয়া, তেখেতলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিভিন্ন ৰাইজ আহিছে, বিভিন্ন দল সংগঠন আহিছে, সকলোকে আমাৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ ৰাইজৰ সহায় সহযোগিতা হ'লে আজি নিশ্চয় হস্পিটেলখন আমি ধুনীয়াকৈ চলাই নিব পাৰিম। কাৰণ হেল্থ ইজ ৱেল্থ, স্বাস্থ্যই সম্পদ। গতিকে স্বাস্থ্য ভালে থাকিলেহে মানুহ জীয়াই থাকিব। গতিকে এইটো এনে স্বাস্থ্য ভালে ৰখাৰ কাৰণে এই অনুষ্ঠানটো এটা। গতিকে এই সুস্বাস্থ্যৰ গৰাকীসকলে হোৱাৰ কাৰণে অনুষ্ঠানটো মুকলি কৰিছে। সেইকাৰণে আমাৰ ফালৰ পৰা আমাৰ চিফ ছাৰ প্ৰমোদ বড়ো ডাঙৰীয়া ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি হেল্থৰ EM ছাৰ অৰুপ কুমাৰ ডাঙৰীয়া, তেখেতকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এই অঞ্চলবাসী ৰাইজ তেখেতৰ সহায় সহযোগিতা হোৱাৰ কাৰণেহে এইটো সম্ভৱ হৈ উঠিছে। আজি 5 কোটি 86 লাখ টকাৰে এই বৃহৎ মডেল হস্পিটেলখন বনাইছে, বৰ ধুনীয়া হৈছে। আশা কৰোঁ ৰাইজে ইয়াৰ পৰা উপকৃত হ'ব।